আপোনাৰ জীৱনটোৰ প্ৰতি আফচোচ আছে নেকি? যদি আছে তেন্তে মন ভাল লাগিবৰ বাবে আপুনি যাব লাগিব এই 3 ঠাইত। হস্পিটেলত গ'লে আপুনি বুজিব পাৰিব সুস্থ শৰীৰৰ বাহিৰে আন একোৱেই সুন্দৰ নহয়। কাৰাগাৰত গ'লে আপুনি অনুভৱ কৰিব স্বাধীনতাই হৈছে সকলোতকৈ মূল্যৱান বস্তু। কবৰস্থান নাইবা শ্মশানত বুজিব পাৰিব যে জীৱনৰ কোনো মূল্য নাই। আজি এই যে মাটিৰ ওপৰত চলা ফিৰা কৰি আছোঁ, কালি এই মাটিয়েই আমাৰ শ্ৰাদ্ধ হ'ব। বৰ দুখজনক সত্য এই যে আমি লগত একো লৈ অহা নাই আৰু নিবও নোৱাৰোঁ। পাহৰি নাযাব, কফনৰ কাপোৰত পকেট নাথাকে, কবৰত চকেজ দথৰিচ নাথাকে টকা পইচা সাঁচি ৰাখিবলৈ। গতিকে আহকচোন আমি সকলোৱে বিনীত থাকোঁ আৰু যি পাইছোঁ তাতে সন্তুষ্ট থাকি আল্লাহৰ প্ৰতি কৃতজ্ঞ থকাৰ চেষ্টা কৰোঁ। অসম্ভৱ সুন্দৰ এটি ঘটনা, প্ৰাক ইছলামিক যুগৰ সময়ৰ ঘটনা। এদিন ৰাতিৰ বেলা নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰবৰ এটা গলিৰে গৈ আছিল। হঠাৎ এখন ঘৰৰ পৰা অসহায়ভাৱে কন্দাই এটা শব্দ শুনিবলৈ পালে। তেওঁ শব্দৰ উৎস বিচাৰি যেতিয়া ঘৰখনত উপস্থিত হ'ল, তেতিয়া তেওঁ দেখিলে যে এজন মানুহে হাতত চকী হাতেৰে তৈয়াৰ কৰা আটাৰ যন্ত্ৰ ঘূৰাই আছে। নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই লোকজনক সুধিলে, কি হৈছে তোমাৰ? কান্দিছা কিয়? প্ৰতি উত্তৰত সেই লোকজনে ক'লে, মই মক্কাৰ চৰ্দাৰ উমাইয়াৰ ক্ৰয় কৰা গোলাম। অনেক যন্ত্ৰণাত আছোঁ মই। গোটেই দিন বননিত মালিকৰ ছাগলী দুম্বা চৰাওঁ আৰু ৰাতি তেওঁ মোক হাতেৰে গমৰ পৰা আটা তৈয়াৰ কৰাই ভালদৰে খাবলৈও নিদিয়ে আৰু শুবলৈও নিদিয়ে। শৰীৰটো খুবেই অসুস্থ বোধ কৰিছোঁ। এই কথা শুনি নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে লোকজনক মাথাত হাত বুলাই দি ক'লে, তুমি অলপ আৰাম কৰা আৰু চিন্তা নকৰিবা, ময়েই তোমাৰ কামখিনি কৰি দিছোঁ। এই বুলি নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাতত চকী লৈ কাম কৰা আৰম্ভ কৰি দিলে আৰু অত্যধিক ক্লান্ত সেই গোলামজনক টোপনি যোৱাৰ সুযোগ কৰি দিলে। এইদৰে প্ৰত্যেক গভীৰ ৰাতি নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰ ঘৰত গৈ তাৰ ভাগৰ কাম কৰি দি গোলামজনক টোপনি যোৱাৰ সুযোগ কৰি দিছিল। সেই গোলামজনে নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক চিনি পোৱা নাছিল। গতিকে এদিন সেই গোলামজনে ক'লে, সাৱধানে থাকিবা, ইয়াত বোলে এজন মুহাম্মদ আছে, তাৰ পৰা দূৰত থাকিবা, সি বোলে এজন বিৰাট ডাঙৰ যাদুকৰ। তাৰ কাষত যিয়ে এবাৰ যায় সি বোলে দুনাই উভতি নাহে, সি তাৰ ধৰ্ম গ্ৰহণ কৰি লয়। এনে কথা শুনি আমাৰ দয়াল নবীয়ে মিচিকিয়াই হাঁহিলে। গোলামজনে সুধিলে, আপুনি হাঁহিছে কিয়? নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তুমি যিজন মুহাম্মাদৰ কথা কৈছা, ময়েই হৈছোঁ সেইজন মুহাম্মদ। এই কথা শুনি নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্দৰ চাৰিত্ৰিক বাস্তৱ প্ৰমাণ দেখি সেই গোলামজনে 2 নয়ন ভৰি কন্দা আৰম্ভ কৰি দিলে আৰু নবীজী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত কলিমা পঢ়ি মুছলমান হৈ যায়। সিৰাতে নবৱী 863। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ইছলামিক পোষ্ট বা মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।